Jonga East Khas Hills District Nikasngi Galale Yalam Ya Kasonam Raghuvanshi Bat Saungut Kiwepat Kibadon Kti Ban Penyap Ya Uraja Raghuvanshi Sha Maulakat Mat Kumjuru Hadin Ngata Kilawan Yalam Yaki Sha Wei Saudong Kipulit Kilawan Poi Ha Kani Kajaka Ha Kapor Kemba Khat Arduna AA Ha Baki Yalam Bej Ya Kini Kibadon Kti Ban Penyap Ya Uraja Sha Maulakat Bat hadin kata kisawan yalam biang iki syawei saudong ka jing yalam jong kipulit ya kini kibru kibadon kiti ban shi magajing im jong uraja sha kini ki arjaka kadai shi benda ban penlong ya gajing toket kumno ba kini ki penyap nya uraja Raghuvanshi ha ka arpulai terik ujemang arjar arpusan bat ha kano kadur kile ban tip ya gajing shisha katanat pulit kala yalam ya kini baro ba kin batai Bat yatu kumno kile hagapor bagi penyap ya uraja Raghuvanshi. চৌহান আৰু আকাশ এই মুহূৰ্তত 4 হত্যাকাৰীক লৈ অনা হৈছে যি হত্যাকাৰীয়ে এই ঘটনাস্থলীত এই নিহংস হত্যাকাণ্ডটো সংঘটিত কৰিলে সেই 4 হত্যাকাৰীক এই মুহূৰ্তত লৈ অনা হৈছে মেঘালয় আৰক্ষীয়ে এটা বৃহৎ দলে লৈ আনিছে এয়া সোনম ৰঘুবংশী এই মুহূৰ্তত দেখুৱাইছোঁ যিগৰাকী সোনম ৰঘুবংশীয়ে 12 দিন পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল সেই সোনম ৰঘুবংশীয়ে নিজ স্বামীক অতি নিহংসভাৱে পৰিকল্পিতভাৱে হত্যা কৰিছিল আৰু সেই সোনম ৰঘুবংশীকে এতিয়া এই ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ বাবে লৈ আনিছে মেঘালয় আৰক্ষীয়ে ক্ৰাইম চিন তেওঁলোকে প্ৰতিটো তন্নকৈ দিশ পৰীক্ষা কৰিছে যিসমূহ প্ৰমাণ থাকে সকলো প্ৰমাণ তেওঁলোকে পৰীক্ষা কৰিছে আৰু এই মুহূৰ্তত সেই হত্যাকাৰীয়ে কেনেকৈ এই ঘটনাটো সংঘটিত কৰিছিল সকলোখিনি তথ্য প্ৰমাণ লৈ তথ্য প্ৰমাণ মজুত কৰি তেওঁলোকে এখন মজবুত চাৰ্জশ্বিট ফৰ দল সকলো উপস্থিতিত ইয়াত এই ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হৈছে মেঘালয় আৰক্ষী প্ৰশাসন সকলো উপস্থিতি থকাৰ ইয়াত দেখিবলৈ পোৱা গৈছে এয়া ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ প্ৰক্ৰিয়া তেওঁলোকে চলাই আছে আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ সেই স্থানত যি স্থানত এই ঘটনা সংঘটিত হৈছিল আলোচনা কৰিব এছএনএলে আলোচনা কৰি পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ব তেওঁলোকক ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনত দেখিবলৈ পোৱা গৈছে আৰক্ষী অধীক্ষকগৰাকী ইয়াত আহি উপস্থিত হৈছে আৰু ইয়াত সোনম ৰঘুবংশীক এই মুহূৰ্তত দেখিবলৈ পাইছে টেলিভিশ্যন স্ক্ৰীণত সোনম ৰঘুবংশীক এই মুহূৰ্তত গাড়ীৰ ভিতৰত ভৰোৱা হৈছে ইয়াত আন কেইবাগৰাকী হত্যাকাৰী যি হত্যাকাৰীয়ে সোনম ৰঘুবংশীক সহযোগ কৰিছিল তিনি হত্যাকাৰীক ইতিমধ্যেই লৈ যোৱা হৈছে আন এখন গাড়ীত মহিলা আৰক্ষীৰ দলে সোনম ৰঘুবংশীক লৈ যাব পুনৰ সদৰ আৰক্ষী থানাত তেওঁলোকক কেনেকৈ এই স্থানত সোনম ৰঘুবংশীয়ে পলায়ন কৰিছিল